তো আজিৰ ভিডিঅ'টো মানে এনেকৈ নৰ্মেল ষ্টাইলতে আৰম্ভ কৰি দিলো আৰু এইবিলাক যে কাঠ দেখিছে তো এইবিলাক বেলে মই ধুব লাগিব আৰু এই বাল্টিংটোত বঢ়িয়াকে মই এক বাল্টিং পানীও লৈ ললো বঢ়িয়াকে পানীটো ভৰা হৈ গল আৰু এই বস্তাখন দেখিছে এই বস্তাখন দি বেলে গটাই একদম কাঠ বিলাক মই মাজি দিব লাগিব নিজৰ ভৰিয়াত মাজি নপোৱা চলি এটাই কাঠ মাজিব লগা হ'ল এনেকৈ আৰু বহুত সময় পিছত গোটেই কাঠ বিলাক মাজা হৈ গল আৰু এই দংগলৰ পাৰখান মটৰ মাৰি বঢ়িয়াকে চাফা কৰি লৈ ললো আৰু এইবিলাক কাঠ আৰু ইয়াতে থৈ দিব লাগিব তো ফাইনেলি মোৰ কাম গোটাই শেষ হৈ গল আৰু ময়ো মোৰ ফুটফুটিখন লৈ অকমান ওলাই আহিল আৰু দুয়োটাই মোৰ ফুটফুটিখনত উঠি এঠাইলৈ যাবলৈ ওলালো ফাইনেলি বহুত সময় পিছত সেই ঠাইলৈ আহি পাই গলো হয় আপোনালোকে নিশ্চয় গমেই পাইছে তাৰমানে ইয়াত অকমান ফটোশ্বুট কৰিবলৈ আহিলো বাৰু আমাৰো ইয়াত ফটোশ্বুট কৰা হৈ গল বাৰু ইয়াৰ পৰা এতিয়া আমি ঘৰলৈ যাওঁ বাৰু আজিলৈ ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব